নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে এমকে ষ্টাডি পইণ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক লসাগু আৰু গসাগুৰ সম্পূৰ্ণ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ ভিডিঅ'টো আপোনালোকে চাব পাৰিব আৰু সেই ভিডিঅ'টো চোৱাৰ পিছতে এই ভিডিঅ'টো চাব, তেতিয়া ভালদৰে বুজি পাব আপোনালোকে। এই ভিডিঅ'টোত আপোনালোকক লসাগু আৰু গসাগুৰ এটা গুৰুত্বপূৰ্ণ সূত্ৰৰ বিষয়ে জনাব বিচাৰিছোঁ আৰু আমি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সম্ভাৱ্য যিবিলাক কুৱেশ্যন আহিব পাৰে তাৰ ওপৰত আলোচনা কৰিম। ফাৰ্ষ্ট চাওকচোন যে দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান। যদি আপোনালোকে দুটা সংখ্যা লয়, সংখ্যা দুটাৰ যিটো পূৰণ কৰিলে যিটো মান পাম, সেই সংখ্যা দুটাৰ লসাগু আৰু গসাগু উলিওৱাৰ পাছত সিহঁত দুটাৰ পূৰণ কৰিলে আমি সেই একেটাই মানে পাম। যেনে 18 আৰু 24 দুটা সংখ্যা লৈছোঁ, সিহঁতৰ গসাগু 18 আৰু 24ৰ ইয়াত উলিয়াইছোঁ যে চাওক 18 আৰু 24 2 হৰণ গৈছে 9 আৰু 12 পাইছোঁ। নেক্সট 3 হৰণ গৈছে 3 আৰু 4 আৰু দুইটাকে হৰণ যোৱা আৰু একো সংখ্যা নাই 3 আৰু 4 হৰণ যোৱা, সেইকাৰণে 2 আৰু 3 এনেকুৱাতে ৰাখি দিছোঁ। গতিকে 2 আৰু 3 পূৰণফল 6, অৰ্থাৎ 18 আৰু 24ক হৰণ যোৱা সকলোতকৈ ডাঙৰ সংখ্যাটো হৈছে 6। 6 18কো হৰণ যায় 24কো হৰণ যায়, তাতকৈ সৰুও হৰণ যায়, কিন্তু ডাঙৰ 6তকৈ ডাঙৰ কোনোৱে 18 আৰু 24 দুইটাকে হৰণ নাযায়। গতিকে 18 আৰু 24ৰ গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 6। ঠিক তেনেকৈ লসাগু চাওকচোন 18 আৰু 24ৰ লসাগু হৈছে 18 আৰু 24ৰ গোটেইখিনি আমি হৰণ কৰিছোঁ। ঠিক তেনেকৈ 2 কৈছোঁ 3 কৈছোঁ 3 কৈছোঁ, শেষত 1 আৰু 4 ওলাইছেগৈ, 4 গৈছে এবাৰ আৰু এইটো যিহেতু নাযায় গতিকে এইটো তললৈ নামি আহিছে। এইখিনি কেনেকৈ কৰিব লাগে এইখিনি আগৰ ভিডিঅ'টো সম্পূৰ্ণকৈ বুজোৱা আছে, গতিকে এইটো ভিডিঅ'ত চাওক। যেনেকৈ লসাগু 18 আৰু 24 হ'ব 2 3 3 4 আৰু 1 1 গোটেইকেইটাৰ পূৰণফল 72। এতিয়া চাওক সংখ্যা দুটাৰ পূৰণফল 18 আৰু 24ৰ পূৰণফল হ'ব 432। এতিয়া চাওক সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফল, লসাগু হ'ল আপোনালোকৰ 72 আৰু গসাগু 6, গতিকে 72 আৰু 6 পূৰণফল 432, দুইটাৰ পূৰণফলে হ'ব 432 সমান সমান। গতিকে আমি জানিব পাৰিলোঁ যে দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়। এই সূত্ৰটো ইউজ কৰি বহুতো অংক কৰিব পৰা যাব। তাহকচোন আৰু বিভিন্ন ধৰণৰ এক্সাম্পলবিলাক চাওঁ, কেনেকুৱা ধৰণৰ এক্সাম্পল বা কেনেকুৱা ধৰণৰ লসাগু আৰু গসাগুৰ অংকসমূহ কম্পিটিটিভ এক্সামত আহিব পাৰে। ফাৰ্ষ্ট কুৱেশ্যনটো চাওক। The HCF of 72 and 120 is 12. Find their LCM. দুটা সংখ্যাৰ আপোনাৰ গসাগু 72 আৰু 120 সংখ্যা দুটাৰ গসাগু হৈছে 12, সিহঁতৰ লসাগু উলিয়াব দিছে। অপশ্যনত আছে 120 240 360 720। এতিয়া চলিউশ্যনটো চাওক যে আমি জানো যে দুটা সংখ্যাৰ পূৰণফল সমান সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান। গতিকে দুটা সংখ্যাৰ পূৰণফল মানে সংখ্যা দুটা কি 72 আৰু 120, ইহঁতৰ পূৰণফলে হ'ব সমান। কাৰ সমান হ'ব? সিহঁতৰ LCM এণ্ড HCF। HCFৰ পূৰণফল মানে 72 আৰু 120ৰ LCM আৰু 72 আৰু 120ৰ HCFৰ সমান হ'ব। গতিকে আমাক LCM দিয়া নাই, গতিকে LCMটোক LCM হিচাপে পাতিছোঁ আৰু HCFটো দিছে, HCFটো মান 12, গতিকে 12 পাতিছোঁ। এতিয়া আমাক LCM উলিয়াব লাগে, গতিকে LCMটো LCM হিচাপে ৰাখিছোঁ। 12টো এফালে পূৰণ হৈ আছে, ইফালে গ'লে হৰণ হৈ যাব, ওপৰত 72 আৰু 120 থাকিব। এতিয়া চাওক 12টোৱে ইহঁত দুটাৰ পূৰণফলটো হৰণ হৈ আছে, গতিকে 12ই 120ক 10 বাৰ হৰণ গৈ আছে। 10 আৰু 72 যদি পূৰণ কৰোঁ আমি কিমান পাম? 720। 720 কি পাম? LCM পাম, মানে 72 আৰু 120ৰ LCM 720। এইটোক আমি এনেকৈ ক'ব পাৰোঁ যে 72 আৰু 120য়ে হৰণ যোৱা একেবাৰে সৰু সংখ্যা হ'ল 72। 72 সংখ্যাৰ তলত আৰু একো সংখ্যা নাই যিটোক 72 আৰু 120 হৰণ যাব, বা 72 আৰু 120ৰ HCF 12 বুলি ক'লে আমি এইটো ক'ব পাৰিম যে 12টোৱে হৈছে সকলোতকৈ ডাঙৰ সংখ্যা, যিটোৱে 72 আৰু 120 দুইটাকে কি হ'ব? হৰণ যাব। গতিকে এতিয়া চাওক আমাক উলিয়াব দিছে LCM উলিয়াব দিছে, গতিকে LCM পালোঁ 720। গতিকে এনচাৰ হ'ব D2. 6 balls commence tolling together and toll at intervals of 2, 4, 6, 8, 10 and 12 seconds respectively. In 30 minutes, how many times do they toll together? মানে 6টা বেল, মানে বেল মানে ঘণ্টা কথা কৈছে। 6টা বেল স্কুলত যিটো বজায় যে লেজাৰ বা কি হয় ক্লাছ, প্ৰতিটো ক্লাছ শেষ হোৱাৰ সময়ত, সেইটো কথা কৈছে যে তেনেকুৱা 6টা বেল 2 ছেকেণ্ডৰ মূৰত বজে, এটা বজে 4 ছেকেণ্ডৰ মূৰত, এটা বজে 6 ছেকেণ্ডৰ মূৰত, এটা বজে 8, এটা বজে 10, এটা বাজে 12 ছেকেণ্ডৰ মূৰত।
গতিকে 30 মিনিটৰ সময়ৰ ভিতৰত গোটেইকেইটা বেল একেলগে কেইবাৰ বজিব সুধিছে গতিকে চাওক যিটো বেল 2 সেকেন্ডৰ মূৰত বজে সেই বেলটো এবাৰ বজিব ফাৰ্ষ্ট 0 সেকেন্ডত এবাৰ বজিব নেক্সট বজিব 2 সেকেন্ডত ফাৰ্ষ্টটো বজোৱাৰ পাছতে আকৌ 2 সেকেন্ড কাউন্ট কৰিব গতিকে হেতু কি হয় 0 সেকেন্ডত বজিব নেক্সটটো 2 সেকেন্ডত তাৰ পিছতো 4 সেকেন্ডত তাৰ পিছতো 6 ঠিক তেনেকে 2 হিচাপে বাই বাই গৈ থাকিব নেক্সটটো বজিব ফাৰ্ষ্টটো 0 গোটেইকেইটা একেলগে বজাব ফাৰ্ষ্ট বা সেকেন্ড বাৰতহে 4 বহাব 4 সেকেন্ড 8 12 তাৰ পিছতো বজিব 0 ফাৰ্ষ্ট বজি ল'ব তাৰপিছত 6 12 18 এনেকৈ গৈ থাকিব নেক্সটটো 8 সেকেন্ডৰ মূৰে বজা বেলটো ফাৰ্ষ্ট 0 বজি ল'ব তাৰপাছত 8 16 তাৰপাছত নেক্সট 24 ঠিক তেনেকৈ গৈ থাকিব ঠিক তেনেকৈ 10 to 10 20 30 গৈ থাকিব ঠিক তেনেকৈ 12 to 12 24 36 ঠিক তেনেকৈ গৈ থাকিব এতিয়া ফাৰ্ষ্টটো বজি ল'লে 0 সেকেন্ডত নেক্সটটো কেতিয়া বজিব নেক্সট বেলটো মানে 2 সেকেন্ডৰ মূৰত বজিব 4 সেকেন্ডৰ মূৰত কিন্তু গোটেইকেইটা বেল একেলগে বজিব কোনখিনি সময়ত গতিকে সেইটো আমি জানিব লগা হ'লে শেষত কি জানিব লাগিব যে ইহঁতৰ মাজত গোটেইকেইটাৰ মাজত মিল থকা সংখ্যাটোৱে সিহঁতৰ শেষত যিটো বজিব গোটেইকেইটা একেলগে বজা বেলটো সময় হ'ব গতিকে সিহঁতৰ মাজত মিল থকা সংখ্যাটো উলিয়াবলৈ আমি কি উলিয়াব লাগিব সিহঁতৰ এলচিএম উলিয়াব লাগিব মানে লসাগু গতিকে 2 4 6 8 আৰু 10 12 ইহঁতৰ এলচিএম হ'ব এবাৰ 2 দুবাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ নেক্সটটো আকৌ 2 একক নাযায় কাৰণে একটু নামি আহিছে এবাৰ 3টো নাযায় নামি আহিছে 2টো দুবাৰ হ'ব 5টো নাযায় নামি আহিব 6টো 3 বাৰ নেক্সট আকৌ 2 যাব চাওক এইকেইটাকটো কোনো কিহেও নাযায় গতিকে মানে 3 যাব দুইটাকে 3 এবাৰ 5টো থাকিলে নেক্সট 5 এবাৰ যাব লাষ্টত গোটেইখিনি একে আহিব গতিকে ইহঁতৰ বলফলটো হ'ব ইহঁতৰ এলচিএম গতিকে এলচিএম ইকুৱেল টু 2 2 4 4 2 8 8 3 24 24 5 গুণ 120 হ'ব ইহঁতৰ এলচিএম মানে কি হ'ব আপোনাৰ যে 120 সেকেন্ডৰ মূৰে 120 সেকেন্ডৰ মূৰে ইহঁত 2 4 6 8 10 আৰু 12 সেকেন্ডৰ মূৰে বজা বেলটো 120 সেকেন্ডৰ মূৰত একেলগে বজিব 120 সেকেন্ড মানে কি বুজিম আমি যে 120 সেকেন্ড মানে 2 মিনিটৰ মূৰে বজিব ইন 30 মিনিটছ 30 মিনিটত তেনেকুৱা 2 মিনিট এটা কিমানটা 2 মিনিট আহে বাৰু যে 30/2 প্লাছ 1 এই 1টো কিয় লিখিছোঁ যে 30 মিনিটত তেনেকুৱা 2 মিনিট আহে 15টা প্লাছ 1 সেই 1টো কিয় প্লাছ কৰিছোঁ যে 1টো প্লাছ কৰিছোঁ এই কাৰণে যে প্ৰথম ষ্টাৰ্ট কৰিছোঁ গোটেইকেইটা এবাৰকে গতিকে 0 সেকেন্ডত গোটেইকেইটা বেলে প্ৰথমবাৰ বজিছিল গতিকে 0 সেকেন্ডত প্ৰথমবাৰ বজাটো আমি যেটো কাউন্ট কৰা নাই ইয়াত কাউন্ট হোৱা নাই গতিকে এটো এটা প্লাছ কৰিছোঁ গতিকে টোটেল 16 বাৰ 16 টাইমছ বজিব যে 2 4 6 8 10 আৰু 12 সেকেন্ডৰ মূৰে বজা ঘড়ীটো একেলগে বজিব 120 সেকেন্ডৰ মূৰত অৰ্থাৎ 2 মিনিটৰ মূৰত একেলগে বজিব তেনেকুৱাকে 30 মিনিটত বজিব টোটেল 15 বাৰ আৰু ষ্টাৰ্টিঙত এবাৰ মিলি 16 বাৰ গতিকে বুজি পাইছে এইটো উদাহৰণ বুলি ধৰিলোঁ